অলপ মাত দিছোন সদাহুৰ কুকুৰ বুলি কওঁ ইয়ে বেং বুলি কওঁ খা তহঁতেতো মাছ মাংস নাখা জ্বালাহে খাৱা খা ইমান লাজ কৰিব লাগে না সদা কুকুৰ বুলি কওঁ কি কৰি আছে জয় হাই কিনো কৰি আছে মানে ইণ্ডিয়া মাত বুলি ভাবলো মই ভাবছিলো সেই দুটাকো বিধান বাৰা নেকি খাই পেলাই নাখাম তোৰে নাম লৈ আছে না বেয়া বেয়া বুলি সেইকাৰণে নাম ৰং মই পিছে হেৰি নহয় জয় কি এটা কথা বৰ দুখ লাগিলে কি কওঁচোন তোৰ আৰু জিলাপিৰ বিয়াখন যে পাতি দিছিল পুৰোহিতটোৰ অ বিৰাট অসুখ হয় নেকি ইমান দিনৰ মূৰত মই বেয়া কথাষাৰ শুনা পালো আগতে শুনা পাবা লাগিছিল কেতিয়াবা বেমাৰ হ'ব লাগিছিল তাৰ কি হয় যিহে সি জিলাপি লগত বিয়া পাতি দিলা তাৰপে মোৰ জ্বালাই জ্বালা মোৰ জিলাপি তাৰ মানে বেয়া তোৰ জীয়েক মই যিটোৰ পে বিয়া পাতছো যিটোৰ পে মই আলু গুটি হৈ গৈছো গম পাইছা তাৰ গাত ধং বোলা বস্তু নাই মই জানো ধং নাই বুলি সেইকাৰণে মই ধং নহয় চলি এটাক বিয়া দিছো কি তাৰ মানে মোৰ একো কাম নাই হা নাইতো তোৰ একোৱে কাম নাই মোৰ ছোৱালীৰ কথা বেয়াকে কৈছা কাৰণে মই তোৰ কথা বেয়াকে কৈছো মা কৈছো মোৰ কথা বেয়াকে নকবি তোৰ চেৰেক যদি মই এৰি থৈ যাম এইডাল একো কৰিব নোৱাৰা এডাল কি দুডলা কৰিব নোৱাৰা ঐ মূৰ্খ এইটো কি সৰু সম্পৰ্ক বুলি ভাবছ নেকি তই একবাৰ এৰি দি চাচোন মই তোক দেখিম মানে মা কসম নিজৰ ঘৰত আছেতো পুৰা দমটাৰ সাহাবৰ ঘৰত জিতা আছিল খোটা তলত ৰাখিলো মই তাক একদিনে ওপৰত হবা দিয়া নাছলুম ইটা মই তাৰ তলত থাকব লাগে সবৰে একদিন দিন আহে একদিন দিন কি মোৰ খোটা দিন আছিল তাতে ৰাতি মই দেখাই নাপাং যে ঐ মূৰ্খ তই বকি থাক তোৰ লগত কোন লাগি থাকে কথা কবাইছা মানুহ চিন পাৱা নাই মাথা নষ্ট কৰি দে কিয়া যে বিয়া পাতি বলো মই কুকুৰ নিদু তন্দে অলপ সহায় নকৰা মোক ফটা কুকুৰ বুলি কওঁ জিলেপি কুকুৰনি বুলি কওঁ বেং কুকুৰ বুলি কওঁ বংশ চেছ কৰি দি মই ৰহে তেতিয়া বুজি নাপায় তন্দেনো সোনকালে এৰি দিম আহে একেলগে ভাত খাম কোন এনকি গুলি কেনকে হুবুৱাই ৰদে লাহেকে জুৰিম তন্দ আজি হাল বাবা লাগবো তনে ছোৱালী গুৰু হলি কি হল তন্দক এনে থাকবো নেদং চবেও কাম কৰিব লাগে আহে অলপ সময়হে মামে বেছি নাপাং মারবি টুন্ডে বাবা নিবি নেকি টুন্ডে আজি মা কসম নাবাঙে যা আজি মই ভাতে খাবা নাপাম একো বুজি নাপায় দে গেষ্টিক দস্তি তই মাইকী গৰু দি হালবা গৰুকেইটা দাউলা গৈ যিয়ে নাদাও ৰ তইনো কিয় মোক নাম কৰি মাছা হা নহয় তোক এটা কথা শুনবাৰ কাৰণে আহিছো মই কি কওঁ আমাৰ আপোন খাবলা কাকাৰ মাটি কোনখিনিয়ে মই হাল বাবা আহিছিলো হয় না মাটিয়ে চিনি নাপাওঁ তোৰ গুৰু আৰু নাঙলে নাইচোন ফাঁকি মাৰবাইছ মোক হা গৰু নাঙল মই কিতবাই আনছো সেই দেখছা মাটি বিচৰি বিচৰি নাপৰ কাৰণে তাতে বান্ধি থৈ আহিছো মাটি কিন্তু দিখে দিব লাগে না আজি ভাল সুবিধা পাছো ৰ ফটাহুৰ মাটি খিনকে দিখে দিব লাগবো তাতে হালবা মোৰ আজি কাম কমি যাব কি ভাবি আছা ভাবা নাই তন্দৰ কোনখিনি মাটি দিখে দিব লাগবো না তাকে অলপ চিন্তা কৰছো চিন্তা কৰি পালি না কিবা পাইছো ৰ আইখিনি দেখা পাইছা বগা যে পুৰি আছে সেই বগা কাটা দি পৰি আছে সেইখিনিও তন্দৰ মাটি তাতে ভাবি যা যাওঁ দে মই আজি হাল মাৰি মাটি পুৰা বংলা কৰি দিম ভালকে ভাবি যাওঁ দে শত্ৰু দস্তি যা মা কসম আজি সুবিধা পাই গেলো ভালকে ভাবি বাও আমাৰে মাটি বুজি নপলাও মইতো আজি বাবাই নহল ইয়ে বাইটেক দে গুৰুকেইটাও গেল ধান চান খাই দেবো মাৰ খাই মৰিব লাগবো আজি নাবাঙে যা ইয়াতে পাম নেকি তামাম পানী চুলি আছে মানুহগিলা কিন্তু তামাম মাছ পাছি নতুন বানপানী পুৰছি যে উজনিৰ বি মাছগিলা আইছি মা কসম গান এটা গাইছিল আৰু মাছলৈ গৈ চেলং
এজনীও না পালো সিয়ে কম খাতৰা বস্তু নহয় সিয়ে মাঝে লাগে তাক সিয়ে মাছ খাত কম ৰাখ্য নহয় লাগবি দেই আইঐ ইয়াতে ৰখি ৰখি আজি মাৰিম মাছ পাবাই লাগবো বিৰাট লক্ষী জালমুৰি খান আহি যা লাষ্ট নুখবি দেই আহি যাবি মাছ হে প্ৰভু দাড়ি লগা মাছ লাগবি ও গেষ্টি কি করছা হে তে দিলি না মারা সময়তে মাত লুগে কোর যে কুফা মানুগিলা আহি পাই কি হল কও মাছ মারবা আইছা নেকি মা কসম তোর আগতকে চুকুগিলা বেশি বিয়া হল নাকি এখানে মাছ মারব খুঁজছুম খালা ফুল করে লৈ যাম আজিও মাছ যতে ততে পাবি নেকি মাছ ধরা খিটি বাসাই জানা না নাই কিটি ছুটি বাদ দিয়ে মোর জালৰ পে এটা বস্তু ওলাই যাবা নৰে কাকৰা কুচিয়া হামু সব লাগবো দাড়ি লগা মাছ আনকি লাগবো দে মারছুন মার সাউং লাগে না নাই মাছ লাগা দেখা পালি তোকো লাগা হবো তোর আগত কি মারে ময়ো থৈ মোক ফালতু বুলি ভাবছ নেকি তুই মারা এই দুরকিনা মাছক তুই মই লুক খুরিম লাগে কিনি খাম মাগুর খাম ফল খাম বুঝছ না নাই যা জি খাওয়া কিনিহে খাবি না তুই তো পানির পে ধরি কিনে খাবা নরা বাটি দিলি পুরা পাবি চক খাই গিলু মা কসম যাত্রায় নষ্ট করে দিলা জালে নামরং আজি হিপে হেপে ধরিম মই র ইয়াতে ধরিম মই মা কসম পিছলে পিছলে বামি মাছ নেকি আয়া হাত খান মেরাই ধরছি আয়া কোট পোলাবি আয়ো কুলি যাম যাম করে লুজ কেৰেক্টাৰ ক'ত যাৱা পিছে তই কোক যাবা আইছা হত্ৰু দস্তি মা কৈছো মোৰ মাথাটো কামত নেদা হৈছে অলপ ঠাণ্ডা পেলাই আহং ৰ আও কিয়া গৰম হৈছে তই যে মোক কুছলি গ্ৰেছটো খুলবা পইচা নালগিব নেকি তোৰ মতে অ লাগব তো মা কৈছো ফটা হুৰে নেদে সেইকাৰণে ঘৰৰ পৰা ওলাই আছো ইছ ৰাম তোক লগেন মোৰ মস্ত দুখ লাগে তো হয় না তোৰ সৰুৰ পৰা একো বুলিয়ে নাভাবে ৰচোন ৰ তই যে মোক বুদ্ধিটো দিছিলি তাৰ পিছতো কাম বিচাৰি গেছিলি অ গেছিলো তই দেখোন কামে নেদলি মা কসম কাম নিলি তোক তোৰ মই ক'ত গিলি আই আছো দে এতে ভগৱান কসম ক'ত ক'ত ঘূৰি ফুৰা তই আয়া আই মালনি ফেলে হেতিৰিকা য'তে ত'তে পৰে কাম নিদিলে কি হ'ব মই তোক দাম দিম না দাম দিবি কি দাম দিবি আই আজি সুবিধা পাইছো লুজ কেৰেক্টাৰ কুকুৰ তোক ফাঁচাহে এৰিম মই পানীত জুবৰে জুবৰে মাৰছিলি আজি ময়ো ফাঁচাই আছো তোক ৰ অ শত্ৰু দস্তি কি ভাবছা ভাবা নাই একো দাম দিব লাগিলে মোৰ হাততনো কি বস্তু আছে এই চাইকেলখনকে দিম বুলি ভাবছোং তোক মা কসম তাৰ যিহে বেলচা নিচিনা দা এনেকে হাই ফাইনালকে কামৰি দিব যেন লাগে হ'ব দে ইখন চাইকেল মোক দিছা একেবাৰে দিলো তোক যা তই কি ভাল মানুহে এটা বুদ্ধি দেখান চাইকেল দিছা দিছোং যা মৰমতে দিছো মই আহো দে যাবি তাৰ কি ফূৰ্তি কোৱা বাই বাই মা কসমি ঘুমে পাওয়া নাই কোসাই লৈ কিনে শুনে ফটা হুৰু চাইকেল দিছো ঘুমে পাওয়া নাই মার খাই মোর লুজ ক্যারেক্টার বন্ধু মার খমে টাক মা কসম মোর জীবনটো এনেকে আলু গুটিয়ে হব নেকি কেৰেছ খান ক'ত দে মই মাথা কামত নেদে মা কসম মই দেখোন ইমান ভিটামিন থকা বস্তু খাঙে মাছ মাংস কুনি তথাপিতো মোর মাথাত কিয়া বস্তু গিলা নলাই কলৰ ভিতৰত আঠিয়া কলতে বেছি ভিটামিন থাকে আজি তোকে খাং ৰ মা কসম মানুহ কুচি কল খালে বোলে মাথাত গিয়া নোসোমাই এটা দুটা নহয় ঠকে ঠকে কল খাইছো মাথা কামতে দিয়া নাই ইটোৱে কামত দিব নেকি আহি যা বুদ্ধি আহি যা নাই এনেকে নহব বুদ্ধি আছি ৰ বুদ্ধি কেনেকে আনবা লাগে মানুহটো উল্টি দিলে আহিব ৰ আহি যাব বহুত দিন দিয়া নাছিলো যে উল্টা ঘৰটো আহি গেছি এইটো জেগাত চাংগে ৰ মই কম বস্তু নহয় থাক কল নাখাং মা কসম ইয়াতে ভাল হ'ব নেকি
এইখিনো বেয়া নহ'ব এটাই মাথা কিমান চিন্তা কৰিম কায়ে সহায় কৰি দিয়া মানুহ নাই মোক ইয়াতে দেম দে পিছত ভালকে চাব লাগব মা কচম আৰু এইফালে বিজালটো আইছি ইয়াকে শুনা ভাল হ'ব নেকি যিমান দিন পুৰণা বন্ধু ঐ লুচি শুনচোন এইফালে ইয়া কিয় শুনিম ওচৰত আছোন কিয় যাম নাযাওঁ মই কথা এটা শুনচোন আমাৰ দস্তিও আছে কথাও আছে যাবা দি ইথেন মোক অলপ সময়ৰ কাৰণে শিকলে অলপ বাদ দিছোন এটা কথা আলোচনা কৰিব লগা আছে কি কথা চিধা চিধি কৈ যা মোৰ গাড়ী গেৰেজটো সদাহুৰ ঘৰৰ পৰা আনি কিনে ক'ৰবাত দিম বুলি ভাবছিলো মোৰ মাথা মাৰিও জাগা বিচাৰি পোৱা নাই ক'ত দিলে ভাল হ'ব তই কচোন তাৰপিছত আৰু আমি শত্ৰু হৈ যাম দে আমি হয় নেকি হ'লে মই ভাবিব লাগিব ভাবো ৰ আইছি না আহা নাই ৰ কিয় ঐ শত্ৰু দস্তি কি মাথাত মাৰি দিছোন মাথাত মাৰবা লাগব আইছি আহা যেন লাগছি না আইছি 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 দে আইছি আহি গেছি ক'ব লাগিব না শুন অ' জোৱাই কি চিন্তা কৰি বহি আছানো চিন্তা হৈছি ৰ মোৰ মাথাটো কামৰি আছে মাথা কামনিটা হৈছি মোৰ তেৰে গেৰেজত মানুহ নাথাক বুলি ইমান চিন্তা কৰিব লগা কথা আছে নেকি বাদ দি সেইবিলাক চিন্তা বাদি বাদি বুলি ক'লে বাদ দিব পাৰি নেকি তোৰ ঘৰত গেৰেজ খোলা কথাটো ভাবি মই বৰবাদ হৈ গেলো চাহ বতৰ ঘৰত ইমান বুঢ়েকে খাই আছিলো মই সেইটো কথা ইটান ভাবিলে কি হ'ব আগতে ভাববা লাগছিল কাজিয়া পেচাল কৰি পেলাই সম্পৰ্কবিলাক বেয়া কৰি পেলালি মইনো আৰু তোক এতিয়া কি ক'ম কি কম মানে দৰকাৰ হলে বেলেগ বেপাৰ কৰি মোক গেৰেজ খান বেলেগ জাগাত দিম তই কিন্তু মোক সহায় কৰিব লাগবই টকা পইচাৰ বাহিৰে মই তোক চব সহায় কৰিব পাৰিম কি বাকী সহায় কৰিব পাৰবি হা অলপ পইচা দিলে কি হয় ইমান চিপৰা নেকি তাৰমানে তোৰ গাড়ী গেৰেজ খান ডাঙৰকে দিলে তোৰ হিংসা লাগে হা হিংসা লগা নহয় বুঢ়বকটো মই যে তোক ৰিক্সা কিনিব মাটি বন্ধক থৈ দিছিলো সেই পইচাটোৱে মই পৰিশোধ কৰিব পৰা নাই তোক কেনেহ'লে কেনেকে দিম তই মোক মাথাটো নষ্ট কৰি নাখাবি কৈছো তোৰ মাথা নাখাম মা কচম চাই ল'ম তন্দ কেনকে নেদাত লাগি মই এনকে থাকিম মোৰ আগত ৰিক্সা চলাই গৈছে মই যে চলাব জানো গমেই পোৱা নাই ভালে আছা 30ৰ যা মা কচম ইণ্ডিয়ানো কি গৰম কাপোৰ উৰি আছে নেকি এইকেইটা বেলেগ ধৰণৰ গুৰু নেকি খাতৰা বস্তু কিন্তু আজি দেখা পাইছে এনেকে ধৰণৰ বস্তু মা কচম ইমান ঠাণ্ডা লাগছি মোৰ ইমান গৰম লাগছি চলা খুলি দিছো ইণ্ডিয়া আৰু উৰি লৈছি আছোন আহে চাং ৰচোন বা কি গৰমে গৰম লাগে জ্বৰে হৈছে নেকি ইমান কুপি আছে জ্বৰছি নেকি হা জ্বৰছি ইয়াৰ মা কচম ঠাণ্ডা লাগছে যদি কাপোৰ উৰে দিং মোৰ তাত বহুত কাপোৰ আছে আজি ৰহে ইখান উৰি লওঁচোন আইও কাৰ পৰা এইগিলা গমেই নাপায় নেকি উৰে দিং জ্বৰটো ভাল হ'ব চলাটোকে উৰু আইও আৰু কাপোৰ আছে মোৰ তাত কেনে ইমান চিন্তা কৰিছা ভাল হৈ যাব আইও কুপি আছে বাচাৰাটো ভালকে থাকবি দে আইও বিয়াই লাগে মানুহৰ যেনকে বেমাৰ হয় তোৰ হৈছি না কি নাম পাহৰি গৈছা যা ঘৰত কুপি দে তই য'তে নাথাকা আৰু মোৰ কাপোৰখিনি ঘূৰাই দি যাবি হা যা কেনে ইমান এনেকে জ্বৰ হোৱা গুৰুটো পথাৰত খেৰাই দিব লাগে বা ঐ বান্দৰ মুৱা কি চাইছা মানুহ দেখা নাই তই কি হা চাইছো তোৰ বডিটো চাইছো মই মাৰি তোক কেনেহেন কৰি দিছো তাকে চাইছো মা কচম মাৰখা কথা নকবি বুলি মোৰ হাত ঘূৰি পিৰি আহে কিয় পিৰি উঠে টিপৰা উঠে গাত খং উঠি মোৰ এনেকে হয় মাৰামাৰি নালগাৰ আগতে ভাল বেলে কৈ দিছো ঘৰত যাও মাৰি চাবি কিন্তু আজি মই চিন্তাত আছো সেইকাৰণে কাৰ্য কৰিব মন নাই চকাই নলবি মাথা বিয়া হৈ যাব আৰু লাগিবা মই গম পাই গেলো তই মোক ভয় কৰছা হয় না দেচোন দে মোৰ ভয়তে অলপ কপি দিছো কপি দি হয় না ইমান কুপচুং মই সব বস্তু কুপছি মোৰ এটাই কুপা নাই কি মনটো হল না ইটাতে মোৰ মাথা নাখাবি ইয়াৰ পে যা হয় নেকি যাব লাগে মই কিয় যাম তই যা মই কিয় যাম তই যা
তই যা তই যা ঐ এই গেলি না ৱে যাম বুলি কৈছোনে শুনে ও শত্ৰু দস্তিয়ে মোক বিৰাট ভয় কল লাগে মত তক বাৰিকে ৰ শত্ৰু দস্তি মোক সঁচাকে ভয় কলা না ইয়াৰ সঁচাকে টেনচন হৈছে নহয় ভয় কৰছে আছে যদি তই মাৰিবি ফালি দিম আয়ো ঐ জিলাপি আই মাহা কসম জোৰকে মাতব নৰং দুৰ্বল হৈ গৈছো ঐ জিলাপি শুনচোন ইমান ভোক লাগছে কিবা এটা খাবা দিয়াই ভোক লাগছি যোৱাই জলপান খাব না ভাত খাবা বাবুটো ফাৰ্ষ্টতে ভাত খাম তাৰপিছত আঠে গলাৰ সিন্ধা খাম আজি কিন্তু মোক ভাত খাৱাত সাহৰ ডিমা দিব লাগব দেখা নাই মই কিমান দুৰ্বল হৈ গৈছো মোৰ নামো যোৱাইটো একদম দুখে লাগিল খিনাই গৈছা তই হাৰা ওলাই গৈছি মা কসম তই মোৰ হুহুৰ নহয় একো নহয় দে তই মোৰ হুহুৰ নহয় তই মোৰ পিতাই ভগৱান ইয়ে বেং তাকে তই ইমান ভাল নাপানা মোক যিমান ভাল পাওঁ আৰু এটা কথা কিন্তু আজি হাঁহৰ কণী খাই উঠাৰ পিছত মুৰ্গী মাংস খাবা দিবি না বাবা কিয় নিদিম কি খাবি কচোন তই যি খাবি তাকে দিম বাবুটো হে প্ৰভু আমাৰ হুহুৰ পুৰা ইমান ভাল ইয়াক যাতে সোনকালে জমপুৰি লৈ যোৱা নহয় লৈ নাযাবি প্ৰভু চাংচু মই টাঙা হো হেতিৰে কি কৰে অভদ্ৰ অসভ্য নীলাজ তোৰ কাত মান সন্মান বোলা বস্তু নাই লাজ শৰম বোলা বস্তুটো নাই মা কসম মোক গালি পাৰছে মই বেয়া পোৱা নাই দে কুকুৰহে গালি পাৰছা মা কসম ইয়ে বেং যদি গালি পাল্লা হয় এক পুৰি মাৰি দিলো হয় ময়ো কুকুৰ বুঢ়া ভাতটো চিনা ইমান ভোক লাগছি দিম যি খা তাকে খাবি আগতে পইচা দিয়ে পইচা কি পইচা মই মাংস কণী আঠিয়া কল ঠাণ্ডা এইবিলাক খাব ইচ্ছা নহয় এতিয়া পইচাটো দিয়া আগতে কিনি আনি দিওঁ হা নিজে শহুৰৰ ঘৰত নিজে মাছ মাংস কোনি কিনি খাবা লাগে ইমান অপমান নিজৰ জাককে খুবা নৰা তই হা তোৰ জেৰেক মই কত ভাল ভাল বস্তু খুৱালুং খুৱাটো দূৰে কথা কত কাপোৰ কানি দিছো ময়ো এই বিয়া পাতিলে নিজৰ তিৰি নিজে খুৱাব লাগিব নিজে পিন্ধাব লাগিব তই বহুত খুৱালো হাপৰান কুস্তি মাৰি পেলাইছো মই বুজি পাইছা 1 টকা ইনকাম কৰিব নোৱাৰা আৰু খালি সদায় মাছ মাংস লাগে দে পইচা দে মই বজাৰ কৰি আনো দুটা পৰিয়াল মই পুহি থাকিব নোৱাৰো হা দুটা পৰিয়াল কেনকে হলে জিলেবি চন্টোৰ হে জিয়াৰে তই হে ফুকাছা মই হে একলাই এটা মানুহকে তই খুৱাবা নৰা ইমান কমজুৰি তই হা লাজ নাপা নাখাং তোৰ ঘৰত নাথাকোঁ মই আজিকালি ভিতৰত ওলাই যাম ময়ো যা আজি যা জিলাপিক লগত লৈ যাবি হাপলাঙৰ ঘৰত থাকে জধা মূৰ্খ কৰবাৰ ঐ কোঠাহত লৈ কবি জধা মূৰ্খ মোৰ নাম নাকি গেষ্টিক হে মোৰ নাম যাম মই কিয় নাযাম গিলেও তোৰ জিলেপিক নিনো ঘৰতে থৈ যাম বেংৰা বুলি ভাবছি মোক চাহাব নিচিনা মই আৰু এটা বিয়া পাতিম মোক আইঐ ঐ শহুৰ ফাটছে নুখোজো মই তাক কমজুৰি কিয় হ'ম মই এই তোৰ ৰান্ধি খা